हेलो बंधु बान्धवीসকল নিউ ৰামোদয় ব্লগ চেনেলটো আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো শোণিতপুৰ ডিষ্ট্ৰিক্টত থকা টুপিয়াছ মাঘৰ বিহুৰ উপলক্ষে তাত এটা বৃহৎ ডাঙৰ ভেলাঘৰ সজা হৈছে। এই ভেলাঘৰটোৰ লগতে তাত অনেক ধৰণৰ দৈনন্দিন জীৱনত লাগতিয়াল সা সঁজুলি ৰখা হৈছে ডেকোৰেশ্যনৰ কাৰণে। সকলোবোৰ সা সঁজুলিৰ লগতে ভেলাঘৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তাৰ লগতে ৰামোদয় ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব। এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি বন্ধু বান্ধৱীসকল আমি আহি পাই গ'লোহি। এইফালে সোমাই আহি আমি এইফালে দেখিলোঁ গৰু গাড়ীৰ চকা। তাৰপৰা এইফালে আছে খেতি কৰাৰ সঁজুলিসমূহ। এইফালে আছে আপোনাৰ যুঁৱলি, নাঙল, জাপি, তাৰপৰা এইফালে আছে এয়া লাহনি, মৈ টকা, এইফালে এইটো আছে বিন্ধনা। কি কৰে এইটো সঁজুলি ময়ো আজি প্ৰথম দেখিছোঁ। তাৰপৰা এইফালে আছে উখোন, বিৰিয়া, তাৰপৰা বৰ চালনী, তাৰপৰা এইফালে তলত আছে এইটো তুম। এইবিলাক বস্তু আজিকালি দেখিবলৈকে নাই, বহুত বস্তু। তাৰপৰা এইফালে আছে এয়া তাঁতশালৰ সঁজুলি, লেটেই, তাৰপৰা এইফালে আছে বৰ চেৰেকী, তাৰপৰা এইফালে আছে নেউথনি, তাৰপৰা এইফালে এইটো আছে যঁতৰ, তাৰপৰা এইফালে আছে এয়া তাঁতশালৰে সঁজুলি, মাকো, তাৰপৰা শলি, তাৰপৰা এইফালে আছে গৰকা, ইয়াত তলত আছে এইটো দূৰপতি, তাৰপৰা আছে এইফালে দাঙি মাৰি, ইফালে আছে তুলঠা, এয়া তাঁতশালৰ সঁজুলি। তাৰপৰা ইফালে আছে এখন গৰু গাড়ী। গৰু গাড়ী আজিকালি দেখিবলৈ নাইকিয়া হ'ল। এতিয়া ভেলাঘৰৰ ভিতৰলৈ সোমাই গৈ আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইফালে এই কলগছজোপাও এয়া নৰা আৰু বাঁহেৰে বনাইছে। এইফালে কাষত আছে এইটো সৰুকৈ ভেলাঘৰটো বনাইছে ছাইডতে। সিটো ছাইডেও আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইজোপা এজোপা কলগছ। এতিয়া আকৌ এই সামগ্ৰীসমূহ দেখাবলৈ চেষ্টা কৰিম। এইফালে আছে আপোনাৰ এয়া কোলা, চাউল জাৰোঁতে ব্যৱহাৰ কৰে নেকি, ইমান ভালকৈ নাজানো। এইফালে আছে চাউল চলা চালনী, তাৰপৰা এইফালে আছে এইটো হৈছে হেচেক লেম্প, তাৰপৰা এইফালে আছে এইটো হুকা, ভাং খাওঁতে ব্যৱহাৰ কৰে নেকি।
বহুত দিনৰ পুৰণি বস্তু, আজিকালি এইবিলাক বস্তু দেখিবলৈকে নাই। দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু আছে এইফালে, এয়া আছে কাঠৰ চৰিয়া, তাৰপৰা এইফালে আছে খুন্দনা, তাৰপৰা এইফালে আছে উৰলো আজিৰ দিনত দেখিবলৈকে নাই। বহুত দিনৰ পুৰণা বস্তু এইবিলাক, বহুত সযতনে ৰাখিছে। তাৰপৰা এইফালে আছে এয়া ঢেঁকী, তাৰপৰা আছে এডাল বহনি বাৰী, তাৰপৰা এইটো হাত লেম্প, এইফালে এয়া আছে মাছ ধৰা সঁজুলি, ঠুহা, চেপা, তাৰপৰা এয়া আছে খালৈ, জাকৈও আজিকালি দেখিবলৈকে নাইকিয়া হ'ল, বহুত দিনৰ পুৰণি এয়া মাছ ধৰা সঁজুলি। তাৰপৰা এইফালে আছে এয়া শিকিয়া। আগৰ দিনত মানুহবিলাকে এয়া ভাৰ টানি টানি বস্তু অনা নিয়া কৰে। তাৰপৰা এইফালে আছে এয়া পল, খালৈ, বৰশী, তাৰপৰা এইফালে আছে এখন শেৱালি জাল। চ' আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব, এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' আজিলৈ এৰিলোঁ।